Hello friends, Assalamualaikum and Namaskar. আশা কৰিছোঁ সকলোৱে ভালে আছে। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ জহা চাউলৰ পায়স। জহা চাউলৰ পায়স মই কেনেদৰে বনাওঁ ইয়াৰ বাবে আপোনালোকে মোৰ ভিডিঅ'টো একো মিছ নকৰাকৈ ষ্টেপ বাই ষ্টেপ শেষলৈ চাই থাকক। তেতিয়াহ'লে আহক ভিডিঅ'টোলৈ আগবাঢ়ো। পায়সৰ বাবে মই ইয়াতে 150 গ্ৰাম চাউল লৈ লৈছোঁ। জহা চাউল এইখিনি হয়। চাউলখিনি মই 3 ঘণ্টাৰ বাবে ভিজুৱাই ৰাখিছিলোঁ। 3 ঘণ্টাৰ পিছত মই ভালদৰে ধুই লৈছোঁ। ইয়াতে তিয়াজপাত লৈ লৈছোঁ 2 খিলা। ভালদৰে ধুই লৈছোঁ মই তিয়াজপাত দুটা। কাটি লৈছোঁ মাজতে। এলাচি লৈ লৈছোঁ 6-7টা মান। কিচমিচ লৈ লৈছোঁ আৰু কাজু বাদাম লৈ লৈছোঁ মই সৰু সৰুকৈ কাটি লৈছোঁ মই। আপোনালোকৰ ওচৰত যি ড্ৰাই ফ্ৰুটছ থাকে আপোনালোকে লৈ ল'ব। আৰু চেনি লৈ লৈছোঁ মই ইয়াতে। মই চেনি 300 গ্ৰাম চেনি লৈ লৈছোঁ ইয়াতে। মিঠাটো কম বেছি কৰিব পাৰে, আপোনালোকৰ মতে মিঠাটো লৈ ল'ব। পায়সৰ বাবে মই ইয়াতে 1.5 কিলো গাখীৰ লৈ লৈছোঁ। গাখীৰখিনি মই গৰম হ'বলৈ দিছোঁ। গেছৰ ফ্লেমটো মই মিডিয়ামত ৰাখি দিছোঁ। গাখীৰখিনি মই উতলি অহালৈকে গৰম কৰি ল'ম। গাখীৰখিনি মোৰ উতলিব ধৰিছে, চাবই পাৰিছে। এতিয়া ইয়াতে মই এলাচি আৰু তিয়াজপাত 2 খিলা দি দিম। এলাচিখিনি দি আছোঁ। এতিয়া ইয়াতে মই চাউলখিনি দি দিম। গেছৰ ফ্লেমটো মই ল' টু মিডিয়ামত ৰাখিছোঁ। চাউলখিনি বেছি সময় ভিজুৱাই ৰাখিলে কি হয়, পায়সখিনি সোনকালে হৈ যায়। অলপ পিছে পিছে লৰাই থাকিব, চাব যাতে তলত বা ছাইডত লাগি নধৰে। লাগি গ'লে কি হয়, পায়সৰ টেষ্টটো ভাল নহয় আৰু খাবলৈ বহুত বেয়া লাগি যায়। চাউলখিনি মোটামুটি সিজি গৈছে, এয়া দেখিব পাইছে। এতিয়া ইয়াতে মই চেনিখিনি দি দিম। মই গোটেইখিনি চেনি দিয়া নাই, অলপমান ৰাখি দিছোঁ। এয়া মিঠাটো চেক কৰি চাম, যদি লাগে এইখিনি দি দিম পিছত। এয়া পায়সখিনি হৈ গৈছে। এনেকুৱা ধৰণে ৰাখিম, কাৰণ ঠাণ্ডা হোৱাৰ পিছত আৰু অলপ গাঢ় হৈ যাব। এতিয়া ইয়াতে কিচমিচ আৰু কাজুখিনি দি দিম। ভালদৰে লৰাই গেছটো অফ কৰি দিম মই। বেছি গাঢ় হ'লে কি হয়, পায়সখিনি ভাতৰ দৰে হৈ যায়। সেইবাবে এনেকুৱা ধৰণে পাতল ৰাখিব। ঠাণ্ডা হোৱাৰ পিছত এনেও অলপমান গাঢ় হৈ যাব। এয়া চাৰ্ভ কৰি দেখুৱালোঁ মই। মোৰ পায়স একেবাৰে ৰেডি খাবলৈ। চাব পাৰিছে কিমান ধুনীয়া ক্ৰিমি টাইপ হৈছে। মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি পেলাই জনাব। লগতে লাইক এটা কৰিব। আপোনালোকৰ লাইক আৰু কমেণ্টে মোক বহুখিনি প্ৰেৰণা যোগায় নেক্সট ভিডিঅ' আগবঢ়াবলৈ। শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। তেতিয়াহ'লে যেতিয়া মোৰ নেক্সট ভিডিঅ' আহে, মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো আপোনালোকে আগতীয়াকৈ পাই যাব। তেতিয়াহ'লে আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ এণ্ড বাই বাই।